কাকপথাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত কৰ্তব্যৰত চিকিৎসকৰ আক্ৰমণ, এজাহাৰ দাখিল। বিশ্বকৰ্মা পূজাৰ উল্লাসৰ মাজতে কাকপথাৰৰ কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। ৰূপাই কল্যাণ গগৈ নামৰ ৰোগীগৰাকীৰ আত্মীয়ই চিকিৎসক টিকেন্দ্ৰজিৎ শৰ্মাক চিকিৎসালয়ৰ ভিতৰতে চৰ গুৰ মৰাৰ লগতে অশ্ৰাব্য ভাষাৰে গালিগালাজ পাৰে বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিছে। সন্ধিয়া প্ৰায় 6:30 মান বজাত সংঘটিত ঘটনাটোৰ সন্দৰ্ভত চিকিৎসক টিকেন্দ্ৰজিৎ শৰ্মাই ইতিমধ্যে কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কাকপথাৰ আৰক্ষীয়ে দোষীক কৰায়ত্ব কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে। ঘটনাটো সংঘটিত কৰা দোষীক কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী জনাইছে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, টাই-হোম ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতি। এনেদৰে কৰ্তব্যৰত চিকিৎসক ৰোগীৰ আত্মীয় শাৰীৰিকভাৱে আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এতিয়া কাকপথাৰত।